Hello guys, সকলে ভাত খালে নে? মই মাত্ৰ ভাত খাই একদম তামোলখন ভৰাই লৈছো আৰু আপোনালোকক এটা একদম বস্তু দেখাবৰ কাৰণে হে ভিডিওটো কৰিছো। মানুহজনে আনি দিছে মানে লেডিজ সকলে বিৰাট ভাল পায় আৰু মানে ৰুম সজাবৰ কাৰণে তাকে আপোনালোকক দেখাও। কাৰোবাক লাগে যদি জনাব, একদম এখুপাও আছে আৰু লাগে যদি কব মই এখুপাও দিম মানে এইবোৰ দেখাই আছো। গাইস সাৰপ্ৰাইজ এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়া একদম হিলগুটি আনিছে। চাওকচোন ইমান মৰম লগা এয়া। কোনে কোনে ভাল পায় এইবিলাক সজাবৰ কাৰণে একদম চিচাৰ বটলত ভৰাই গছ গছনি দি একদম ধুনীয়াকৈ সজাব পাৰে। মোক মানে এটা পলিথিন আনি দিছে আৰু কৈছে লাগে যদি মই আনি দিম। চাওকচোন কিমান সোপা আনি দিছে। এতিয়া এইখিনি মই ধুই পেলাই শুকুৱাই থৈ দিছিলোঁ, পাছত লাহে লাহে সজাম আৰু ৰুমটো। চাওকচোন ইমান কিউট। কাৰোবাক লাগে যদি জনাব গাইজ, মই দি দিম, এনেই দি দিম দেই। চাওকচোন ইমান ধুনীয়া কিউট একদম। কেনেকুৱা লাগিছে গাইজ জনাব দেই।